বন্ধুসকল আপোনালোক পুনৰ এবাৰ 2000 স্বাগতম জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। সব বন্ধু আজি আপোনালোকৰ সন্মুখত লৈ আহিলোঁ আসাম পুলিচত যিসকলে SIত এপ্লাই কৰিছিলে, SI পষ্টৰ বাবে এপ্লাই কৰিছিলে তেওঁলোকৰ বাবে বাৰু বহুতে ভাল খবৰ, কিয়নো যিসকলে SI 597 পষ্টত এপ্লাই কৰিছিলে, বহুত আগতে এপ্লাই কৰিছিলে, এইটো বহুত দিনৰ পৰা একো খবৰ বাৰ্তা নাছিলে, এইটো এতিয়া নতুনকৈ আপডেট আহিল। সব বন্ধুসকল সকলোখিনি জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈ চাই থাকিব। সব বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাৰ ওচৰত মোৰ সৰু এটা ৰিকুৱেষ্ট, আপুনি যদি এতিয়ালৈকে মোৰ চেনেল সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেল সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অল সিলেক্ট কৰি ৰাখিব, কিয়নো সদায় নতুন নতুন আপডেট লৈ আহোঁ। সব বন্ধুসকল আপডেটটো দিছে, এইটো আপোনালোকৰ 2 ছেপ্টেম্বৰত আপডেটটো দিছে, নতুনকৈ এডভাৰটাইজ দিছে এটা, আৰু এইটো এডভাৰটাইজত আপোনালোকক উল্লেখ কৰি দিছে যে আপোনালোকক অতি সোনকালে এডমিট কাৰ্ডটো দিব, আৰু আপোনালোকক 3 ছেপ্টেম্বৰৰ পৰা 16 ছেপ্টেম্বৰৰ মাজতে আপোনালোকৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব লাগিব, নহ'লে পিছত আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব নোৱাৰিব। সাব ইন্সপেক্টৰ UBৰ পোষ্ট আছিল। চ' এইটো এডমিট কাৰ্ডটো যিটো দিছে এইটো আপোনালোকৰ ৰাইটিং এক্সামৰ বাবে এডমিট কাৰ্ডটো দিছে। প্ৰথমতে আপোনালোকৰ এইটো ৰাইটিং এক্সাম হ'ব, আপোনালোকে এখন এক্সাম দিব লাগিব, আৰু এক্সাম ডেটটো আপোনালোকৰ ইয়াতে উল্লেখ কৰি দিছে 20 ছেপ্টেম্বৰ 2020 মিনছ ছানডে আপোনালোকৰ এক্সামটো হ'ব। সব বন্ধুসকল এডমিট কাৰ্ড ডাউনলোড কৰাৰ বাবে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত এটা লিংক পাব, প্ৰথমতে সেইটো লিংকত আপোনালোকে ক্লিক কৰি আপোনালোকৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। লগতে আপোনালোকৰ যদি এডমিট কাৰ্ড ডাউনলোড কৰাতে কোনো ধৰণৰ প্ৰব্লেম হৈ যায় তেনেহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দুটা আপোনালোকৰ ফোন নম্বৰ পাই যাব, এটা ফোন নম্বৰ পাব আৰু এটা হোৱাটছএপ নম্বৰ পাব। প্ৰথমটো পাব আপোনালোকক ফোন কৰি, এইটো কিবা প্ৰব্লেম হ'লে এইটো ফোন কৰি আপোনালোকে অফিচৰ পৰা জানি ল'ব পাৰিব কি অসুবিধা হৈছে আৰু এইটো কেনেকৈ সলভ কৰিব পাৰিব। অফিচত ফোন কৰিলে তাৰ পৰা কৈ দিব, আৰু ছেকেণ্ড যিটো নাম্বাৰ থাকিব এইটো হোৱাটছএপ নাম্বাৰ থাকিব, আপোনালোকৰ কোনটো প্ৰব্লেম হৈছে এইটো মেছেজ কৰিলে আপোনালোকক জনাই দিব কেনেকৈ এইটো প্ৰব্লেমটো সলভ কৰিব লাগিব। সব বন্ধুসকল আজিৰ ভিডিঅ' এখানে আছিল, যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব। আপুনি যদি মোৰ চেনেলত নতুন ভিজিট কৰিছে প্লিজ চেনেল সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অল সিলেক্ট কৰি ৰাখিব, কিয়নো সদায় নতুন নতুন জব আপডেট লৈ আহোঁ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। জয় হিন্দ, জয় অসম।